सरकाराव फैफिननाय लोगो लोगो बिटिसि ओनसोलखौ जौगाखांहोनो थाखाय खामानि मावनायाव नांथाबदों हाग्रामा महिलारिया। बिसायख'थिनि समाव रायजो राजाफोरनो जेरै खोथा होदों एरैनो मोनफानि उनाव मोनफा गासै खामानिखौ मावफुंगासिनो हाग्रामा महिलारिया। बिटिसिआव हाग्रामा महिलारि दैदेननाय सरकार फैफिननाय लोगो लोगो गोबां समफोराव गुबुन गुबुन बियाबफोराव माखासे जौगालु बिथांखिफोर मावफुंनायनि अन्थाइखाम्फा गायसननायखौ जों नुनो मोनगासिनो दं। थिग बेबायदिनो दिनैबो बावखुंग्रि हाजो सेर हरिनागुरि गामियाव गोदानै गायसनबाय क'क्राझार मुलुगसोलोंसालिनि लुफुंनायनि अन्थाइखाम्फा। क'क्राझार मुलुगसोलोंसालिनि एडमिनिस्ट्रेटिभ बिल्डिं लुफुंनायनि अन्थाइखाम्फा गायसनदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया। थारैनो हाग्रामा महिलारिया बिटिसि ओनसोलखौ जौगाखांहोनायाव आगानसेबो फासयना थायाखै। नंगौ, क'क्राझार जिल्लानि बावखुंग्रि हाजो सेर हरिनागुरि गामियाव दिनै क'क्राझार मुलुगसोलोंसालिनि एडमिनिस्ट्रेटिभ बिल्डिं लुफुंनायनि अन्थाइखाम्फाखौ गायसननानै होयो बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया। दिनैनि बे अन्थाइखाम्फा गायसननाय हाबाफारियाव हाग्रामा महिलारिजों लोगोसे दनेश्वर गयारी, देरहासार बसुमतारी आरो जुबिराज बसुमतारीजों लोगोसे गोबां दैदेनगिरिफ्रा बाहागो लादों। दसे समबाबो बे खुन्थिया गायसननाय हाबाफारियाव नुजानो मोननानै गोसोखौ जोबोद गोजोननाय मोनदों आरो बेनो प्रथमबार आंनि थाखाय क'क्राझार इउनिभारसिटियाव बेबादि मोनसे मोजां हाबाफारि लानानै नुजाथिनो हानाया जेन' बयखौबो बरायबाय गोसो गोरबोजों आरो फिउचाराव जाहाथे जोङो जिखिनि हाबाफारि जाया मानो ज'यै मावलांनो हायो बेखौनो आं आसा खालामनानै आंनि सिबिनायखौ बावहरबाय। तो যেন হোক আজি খুব ভাল পাৰোঁ কক্ৰাজাৰবাসী ৰাইজৰ কাৰণে বা গোটেই বিটিচি অঞ্চলৰ ৰাইজৰ কাৰণে যে আমি নতুনকৈ কক্ৰাঝাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো নতুন এডমিনিষ্ট্ৰেটিভ বিল্ডিং যিটো ফাউণ্ডেশ্যন কাৰ্যসূচী ইতিমধ্যে আমি সকলে একেলগে লগ লাগি আমি এই কাৰ্যসূচীটো অলৰেডি আমি কৰিলোঁ। তো মোৰ এটাই বা অনুৰোধ যে আমি সকলোৱে মিলিজুলি আমি কাম কৰি যাম। আমাৰ কৰিব লগা বহুত আছে, এডুকেশ্যনে হওক বা যিকোনো ছেক্টৰত। আমাৰ আজি বিটিচি গভৰ্ণমেণ্ট হৈ পেলাই বা বিটিচি যিহেতু আমাৰ চোৱা চিতাৰ দায়িত্ব আমি যিহেতু পাইছে সেইকাৰণে আমি এডুকেশ্যন ছেক্টৰত হওক বা এগ্ৰিকালচাৰ বা যিকোনো ছেক্টৰত বা কমিউনিকেশ্যন আমি যিমান পাৰে চৰকাৰ হৈ ৰাইজৰ কাৰণে কাম কৰিব আমি ৰেডি আছোঁ আমি কাম কৰি যাম। সকলো ৰাইজৰ সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ সহযোগটো আমাক লাগিব। তো যেহেতু গভৰ্ণমেণ্ট হিচাপে দায়িত্ব আছে সকলোকে সহায় কৰাটো আমাৰ কৰ্ম, আমাৰ বিটিচি গভৰ্ণমেণ্টৰ প্ৰতিশ্ৰুতি। তো ষ্টুডেণ্ট হওক বা কোনোবা এগ্ৰিকালচাৰিষ্ট হওক বা যিকোনো শ্ৰেণীত আমাৰ সহায় কৰাটো আমাৰ দায়িত্ব। তো আমি এই হিচাপত আমি কাম কৰি যাম। তো কক্ৰাঝাৰ ইউনিভাৰ্চিটি নতুন হয় এই হিচাপত ইনফ্ৰাষ্ট্ৰাকচাৰ বা বহুত এডমিনিষ্ট্ৰেটিভ লাইনত হয়তো কিছু আৰু বহুত থাকিব। নতুন ইউনিভাৰ্চিটি যিহেতু ইয়াত সেইটো চলাবৰ কাৰণে ষ্টাফৰ হওক বা কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা যিকোনো লাইনত শ্বৰ্টেজটো থাকিব। সেইকাৰণে মই সেইদিনা গভৰ্ণমেণ্ট বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটি VC সকলক মই CM ছাৰৰ লগত মই একবাৰ বহাই দিছোঁ। তো মই আমাৰ বিটিচি ফালৰ পৰাও আপোনালোকক যিখিনি সহায় কৰিব পাৰে আমি সহায় কৰি যাম। আমাৰ কোনো প্ৰব্লেম নাই। আমাক লাগে শিক্ষা, আমাক লাগে ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰিব। আমি যদি ষ্টাফক ভাল ফেচিলিটি বা এজন ষ্টুডেণ্টক যদি শিক্ষা দিবৰ কাৰণে টিচিং ষ্টাফক যিখিনি ফেচিলিটি লাগে সেইখিনি আমি দিবই পাৰিব লাগিব। বা এজন ষ্টুডেণ্ট হিচাপে এই ইউনিভাৰ্চিটিত শিক্ষা ল'বৰ কাৰণে যিখিনি ফেচিলিটি লাগে এই ফেচিলিটি দিয়াটো আমাৰ দায়িত্ব। নহ'লে আমি সদায়
এডুকেশ্যনটো ভাল কৰিব লাগে সেইটো শ্লোগান দি লাভ নাই আমি কৈছোঁ এজন ষ্টুডেণ্ট হিচাপে এই কলেজত এই ইউনিভাৰ্চিটিত এই LP স্কুল বা হাই স্কুলত যিখিনি ফেচিলিটি লাগে সেই ফেচিলিটিটো আমাৰ দায়িত্ব এই ফেচিলিটি দিয়াটো আৰু টিচিং ষ্টাফসকলকো এজন ছাত্ৰক শিক্ষা দিবৰ কাৰণে যিখিনি ফেচিলিটি লাগে এই ফেচিলিটি দিয়াটো আমাৰ দায়িত্ব আৰু আমি দিবই লাগিব তো সেইবিলাক বহুত সমস্যা আছে নিশ্চয় আমি কথা পাতিছোঁ চেম ছাৰৰ লগতো হৈ যাব কৰিব নোৱাৰা একো নাই মানুহৰ মনত ইচ্ছা থাকিলে চব পাৰে ইচ্ছা নাথাকিলে নোৱাৰে কথা সেইটোৱে আপুনি যদি কৰিব ইচ্ছা আছে চব পাৰিব আপুনি যদি ইচ্ছা নাই একো নোৱাৰে যিমান শ্লোগান কৰিলেও আপুনি ইচ্ছাই নাই কৰিম বুলি কৈ থাকিলে কি হ'ব আপুনি যদি ইচ্ছা আছে কৰিবই লাগিব তো সেইটোৱে কথা এইটোৱে ইউনিভাৰ্চিটি হ'ল কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ খুব ডাঙৰ কোনো অসমত মই কোনো জেগাত মইতো নাই নেকি এটা ডিষ্ট্ৰিক্টত দুটা ইউনিভাৰ্চিটি আছে না নাই থাকিব পাৰে নাই নেকি প্ৰাইভেটটো বেলেগ কিন্তু কোকৰাঝাৰত দুটা ইউনিভাৰ্চিটি আছে কোকৰাঝাৰ ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু CIT আছে আৰু লাগে নেকি কিবা পাহাৰ লাগে যদি পাহাৰ বনাই দিম না পুখুৰী লাগে বনাইলে হ'ল আপুনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰেডি আছে আপোনাৰ কাৰণে পইচা দিবৰ কাৰণে আপুনি প্ৰপ'জাল দিয়ক পুখুৰী বনাব লাগে পুখুৰী বনাই দিম নাই প্ৰপ'জাল ভাল দিব লাগে সেইটো পুখুৰীওতো লাগে না যদি দৰকাৰ হয় আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ আহি আছে এই মাৰ্চ ফাৰ্ষ্ট উইকৰ ভিতৰত হ'ব লাগে সেইদিনতো মই এনেই হাত খালি দি যাব নিদিমতো কিবা এটা ৰাখিমতো মই কথা এইবিলাক তো যেন খুব ভাল লাগিল আৰু ইয়াত মাটিৰ কাৰণে কিছু সমস্যা আছে বুলি মই গম পাইছোঁ আমি ৰাইজৰ লগত কথা পাতিব লাগিব পাব্লিকো এনেই মাটি নিদে কিবা একটা আমি ইহঁতক কিবা একটা আশা দিবই লাগিব তেতিয়াহে মাটিটো দিব এনে নিদে কিবাটো আমি নেগচিয়েশ্যন কৰিব লাগিব যি কয় এইটো কাম কৰি দিম মই ইয়াৰ ওপৰত আৰু মোৰ নাই চিনাকি আছে মোৰ প্ৰফেচাৰ লেকচাৰাৰ আছে না কাম কৰি থাকো এই যে কিছুমানটো ৰিটায়াৰ্ডে হৈ গ'ল বহুত পুৰাণা বন্ধু আছে তো কাম কৰি যাম না গুৰুত্ব দিম মোকো পৰিৱেশ দিব পাৰিলে হৈ গ'ল কিন্তু হুলস্থুল কৰি থাকিলে মই কেনেকৈ কাম কৰিম কথা এইটোৱে দে হ'ব একদম চিন্তা কৰিব নালাগে আমি বুজি পাওঁ আমাৰ ছাত্ৰ ছাত্ৰী যিবিলাক য়াং জেনেৰেশ্যন ইহঁতক যদি আমি ভাল মানুহ বনাব নোৱাৰে বোজা আপোনাৰ ওপৰতে আহিব পিছত তেওঁক দিব না এই চালা এই হাগ্ৰামায়া সি শিৱ আছিল একো কৰা নাই সেই সময়ত কৰিব পাৰিলে হয় এই দোষটো মোক দিব না নাই পিছত সেইকাৰণে আমি ভৱিষ্যতটো আমি বহুত চিন্তা কৰোঁ আমি যদি আজিৰ দিনৰ সময় পোৱা সময়তে আমি যদি ভাল কাম কৰি পেলাই যাব নোৱাৰে ফিউচাৰ জেনেৰেশ্যনে আমাক দোষ দিব জানে এইটো মই ল'ব খোজা নাই আমি কাম কৰি যাম সহায় কৰক বাছ সেইখিনি তো সেইখিনি আৰু যিহেতু ইয়াত ডাঙৰকৈ এডমিনিষ্ট্ৰেটিভ বিল্ডিং হ'ব ৰাস্তা নিশ্চয় ডাঙৰ হ'ব লাগিব আৰু এই আমাৰ কিবা হোষ্টেলটো মই ইউনিভাৰ্চিটি আৰু মেডিকেলৰ কাৰণে এৰি দিম নেকি ভাবি আছোঁ এই যে ডাঙৰ বিল্ডিং যে আছে এই যে হৈছে বোলে এই মোৰ না नों मिथा खायसा नायसलै हब दे जागोन दे हब मैं आरो तितागुरि एक प्रग्राम আছে ইয়াৰ পিছত আকৌ বাক্সাত একটা প্রোগ্রাম আছে ধুমধাম কৰি আছে ইলেকশন আহি আছে না আমিও কাম কৰিম ঠিক আছে হ'ব থ্যাংক ইউ
रोजा रोजा साबायखर